হেল্ল' গাইজ, আজি আমি বৰা চাউল চুঙাত দিয়া খাম। এয়া বৰা চাউল তিয়াই থৈছোঁ আৰু বৰা চাউল তিয়াই থোৱা আজি 3 ঘণ্টা হ'ল। দিনতেই 3টা-4টামান বজাতে তিয়াই থৈছিলোঁ আৰু এতিয়া টুকি চুঙাত ভৰাই দিওঁ। আপোনালোকেও ভিডিঅ'টো চাই থাকক। বলক এতিয়া চুঙাত দিওঁ আৰু বাহিৰত মাহঁতে জুইত ধৰি আছে। মানে বাহিৰত বহুত এন্ধাৰ যে, সেইকাৰণে ভিডিঅ'ৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। বলক দেখাওঁগৈ আপোনালোকক। বৰা চাউল চুঙাত দিয়া আৰু আজি ব্ৰইলাৰ মাংসও চুঙাত দিম, ব্ৰইলাৰো চুঙাত দিম। মজ্জা। এয়া চুঙা ৰেডি। পানী অলপ ভৰাই দিব লাগিব। মই ভিডিঅ' কৰিব লাগিব নাই? ভিডিঅ' কৰা, তথাপি পানী অকণ নালাগে। এনে হাৱাত খাবলৈ দিয়া নহ'ব। মই ভিডিঅ' কৰি আছোঁ। নাই, ভিডিঅ' কৰিলেও হাৱাত খাবলৈ দিয়া নহ'ব। এতিয়া চুঙাত চাউল ভৰাই হৈ গ'লগে আৰু কলপাতেহে সোপা দি ওলাই দিছোঁ, যিহেতু খেৰ নাই। সেইকাৰণে চবে দাঁত চেলাই আছে, ময়ো দাঁত চেলাই আছোঁ। কলপাতকেইটাও ৰাতি যেনি তেনি টানি অনা হৈছে, খেৰ নাই। আৰু ইয়াত দেখিছে কলপাতৰ অৱস্থা। কলপাত আনিছোঁ আৰু এইফালে পানীত ডুবাই দিছোঁ কলপাতৰ সোপা দিবলৈ। আৰু উপায় নাই, এতিয়া কলপাতে সোপা দি দিওঁ। কৈ দিয়া আকৌ। আৰু এতিয়া ব্ৰইলাৰ মাংসখিনি চুঙাত দিব লাগিব আৰু সেইখিনি ৰেডি কৰোঁগৈ। বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া অলপ অলপ সিজিছে আৰু এতিয়া বেক চাইড সলাই দিছোঁ গোটেইখিনি সম্পূৰ্ণকৈ সিজিবলৈ। আদাবিলাক গোটা গোটা হৈ থাকিলে পিছাই নগ'লে আদাখিনি। এতিয়া মই ইয়াত ৰচুন আদা দিলোঁ। আৰু অলপমান নেমু চেপি দিছোঁ। ইয়াত মই নিমখ, হালধি, জিৰা গুড়া অকণ দি দিছোঁ আৰু ৰচুন আদা। এতিয়া মই মাংসকণ ধুনীয়াকৈ সানি দিছোঁ। অকণমান মিঠাতেল দি দিয়া। ইয়াত মিঠাতেল, হালধি, ৰচুন আদা আৰু জিৰা গুড়া অকণমান দিছোঁ আৰু অলপমান নেমু চেপি দিছোঁ। ইয়াত সানি হৈ গ'ল আৰু এতিয়া এইখিনি মই চুঙাত ভৰাই দিমগৈ। আৰু বাহিৰলৈ যাওঁ, বাহিৰত যিহেতু অন্ধকাৰ হয় দেখাবই নোৱাৰোঁ। আৰু এতিয়া এইখিনি মই চুঙাত ভৰাই দিওঁগৈ বাহিৰত লৈ যায়। মানে অলপমান এক্সট্ৰাকৈ ৰাখি দিয়া হৈছে। গোটেইখিনি চুঙাত দিলে যিহেতু চেউৰীয়া চাউলৰ লগত খাবলৈও অলপ গ্ৰেভি বনাব লাগিব এক্সট্ৰাকৈ, সেইকাৰণে এইখিনিহে চুঙাত দিওঁগৈ মই। বহুত দিনেই হ'ল চুঙা নাছিলে বাবে খাব পৰা নাছিলোঁ, কিন্তু আজি দেউতাই চুঙাকেইটা আনাত চুঙাত খাবলৈ মন গ'ল আৰু এতিয়া চুঙাত দিওঁগৈ। এইখিনি হৈ গ'ল। মাংস উপৰি ওলাই আহিব সিজিলে মানে। আইও মতা মানুহটো চুঙাটো কাটোতে গতি। এনেকে দি যে এটা চুঙা কাটিব নাজানে মতা মানুহ ৰৈ কিমান হেল্প লগা হৈছে। চুঙাত দিয়া মাংসখিনি অলপ বেছিকৈ সিজি গ'ল।